হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ সকলোৰে মাজৰ পৰিচিত বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ জনপ্ৰিয় অভিনেতা কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ ছাৰৰ বিষয়ে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কে ছাৰৰ আচল নাম হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ ঘৰ হৈছে নগাঁৱৰ পাথৰিত আৰু তেওঁৰ জন্মদিন 4 ছেপ্টেম্বৰ আৰু তেওঁ শিক্ষা লাভ কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকন কলেজৰ পৰা। তেওঁৰ পৰিয়ালত তেওঁৰ মাক, ৱাইফ আৰু এটা পুত্ৰ সন্তান আছে। তেওঁৰ মাকৰ নাম লিলি দেৱী আৰু দেউতাকৰ নাম স্বৰ্গীয় ভদ্ৰকান্ত শৰ্মা আৰু তেওঁৰ ৱাইফৰ নাম ডিম্পী গোস্বামী আৰু পুত্ৰ সন্তানৰ নাম প্ৰিয়াংক কৌশিক। কৰ্মজীৱন হিচাপে তেওঁ বেহাৰবাৰীত 2013 চনৰ পৰাই কৰ্মজীৱন কৰি আছে। তাৰ উপৰিও তেওঁ বিভিন্ন মিউজিক ভিডিঅ'ত অভিনয় কৰি আছে আৰু তেওঁ বহুতো চিনেমা কৰিছে, যেনে প্ৰিয়াৰ প্ৰিয়, কোঁৱৰপুৰৰ কোঁৱৰ। তো বন্ধুসকল, ভিডিঅ'টো ইমানতেই আছিলে। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।